তুমি জানানে, আমাৰ দেউতাই গোটেই জীৱনটো কষ্ট কৰিছে। কষ্ট কৰিলেনো কি হ'ব, আমাৰ গোটেইকেইটা ল'ৰা ছোৱালীক সমানে ডাঙৰ কৰা, লিখা পঢ়াৰ খৰচ দিয়া, সেইবোৰ কৰোঁতে তেওঁৰ গোটেই উপাৰ্জন শেষ হৈ যায়। ডাঙৰ ঘৰ এটা সজা সপোনটো সপোন হৈ ৰখিছিল। সেই ভগা পঁজাটোত আছিল ঠিকেই, কিন্তু ডাঙৰ ঘৰ এটাৰ সপোন তেওঁ মনত সদায় পুহি ৰাখিছিল। আজি মই এইটো ঘৰ কিনাৰ পাছত দেউতা এইটো ঘৰত থাকিবলৈ পোৱাৰ কাৰণে দেউতা মনটো একেবাৰে আনন্দৰে ভৰি পৰিছে, বৰ ভাল পাইছে। সঁচাকৈ দেউতাই আজি বহুত আনন্দ পাইছে। দেউতাৰ আনন্দটো দেখি মোৰো ভাল লাগিছে। তাৰ উপৰিও তোমাক দেখিও মোৰ বহুত ভাল লাগিছে। তুমি এনেকৈ সুখী হৈ থাকিলে মোৰ বহুত ভাল লাগে। তোমাক দেখি এনেকুৱা লাগিছে তুমি যেন গোটেই জীৱনৰ সপোন পূৰাই দিলা। যেতিয়া সৰুকালত ভাত খাব নোপোৱাকৈ লঘোণে স্কুললৈ গৈছিলোঁ, তেতিয়া মই মনে মনে এটা সপোন দেখিছিলোঁ। মই ডাঙৰ হোৱাৰ পাছত মোৰ তাত বহুত টকা পইচা থাকিব, মই বহুত ধনী মানুহ হ'ম, মোৰ এটা ডাঙৰ ঘৰ থাকিব আৰু মোৰ ঘৰত খোৱা বস্তুৰ উভৈনদী হৈ থাকিব। তুমি বিশ্বাস কৰা, মই সেইটো কথা ভাবি থাকোঁতেই মোৰ একেবাৰে ভোক নোহোৱা হৈ গৈছিল। ভোকৰ কথা পাহৰিয়ে গৈছিলোঁ। অকলটো সপোন দেখিলেই নহ'ব, সপোন দেখাৰ লগে লগে সেই সপোনটো পূৰাব পৰাকৈ যোগ্যতাও থাকিব লাগিব। তুমি আচলতে এজন